ঘটনাটো নিজের জমিনের নিজে কিবাটো খেতিটো ডিউটি করবা গেছিল। এই ডিউটি করার জায়গাতে দুজন আছিল। দুজনত হাতী আহিছে বোলে 1:30টা মানত টচ মাৰিছিল। টচ মাৰাৰ লগে লগে খেদা আহিছে। খেদা অহাৰ পিছত যে একজনত য'তে মতে ফেটত চুমকিছে, চুমকি আৰু য'তে মতে ফেলাইছে। ফেলাৰ পিছতে এইজনৰ কি হৈছে বোলে আহিছে আৰু এই মাথাতে চুমকিছে। চুমকিয়াত নিজে পিছত পলাই গৈছে। তাৰপিছত ৰাইজবিলাক গৈছে 1:30টা মানত উঠাই 2টা মানত পৰা এইফালে আনিছে হস্পিটেলত। তাৰপিছত এই যে ছাৰগিলা আমাৰ এইফালে কুচুং দিছাত নাম্বাৰ 2 কুচুং দিছা তাতে সিকিউৰিটি ফ'ৰ্চ এনেকুৱা ডিউটি কৰিব দিলে ভাল আছিল। এইজনী আমাৰ সংসাৰ কৰাটা অলপ কষ্ট হৈছে। কি নাম আছিল যোনৰ মৃত্যু হৈছে? এইটো ফচন নাৰ্জাৰী আৰু যোনৰ আহত হৈছে এইজনটো চৈত্য নাৰ্জাৰী। গাঁৱটো কি আছে? গাঁৱটো 3 নম্বৰ চামদিছা একজনতো চৈত্য নাৰ্জাৰীটা আমাৰটা এই ফচন নাৰ্জাৰীটা 2 নম্বৰ কুচুং দিছা যাৱা নাই। আমি ৰাইজবিলাকে এই ঘটনা হোৱাৰ পিছত ৰাইজবিলাক গৈছে। যাৱাৰ পিছত হাতীও পলাই গৈছে। আমি এই কিবা আঘাত হোৱাটো মৰাটো আমি এই মৰাটো হস্পিটেলতহে মৰিছে, আগতে মৰা নাছিল। অহাৰ লগে লগে অলপ ডাক্তৰো চাইছে, চোৱাৰ পিছতহে মৰিছে। এই ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। হয়, সদায় হৈয়ে থাকে। কিবা খৰ ভাঙিয়ে থাকে, চাউল কিবা কিবি খায়। এই বাচ্চাগিলাক আহিলে এইগিলাক একো নকৰে। এই একটা ঠাই বহুত ৰাইজবিলাক উপদ্ৰৱ কৰি থাকে। ঘৰ ভাঙাই কিবা কিবি খাই থাকে, চাউল ধান এইগিলাক খেতিগিলাক খায়া ডিষ্টাৰ্ব কৰে। আৰু টচ মাৰিলে এটা খেদাই একজন কিবা আবদ্ধ হ'ব এই যে এটা যেনিবা ফচন নাৰ্জাৰীটো মৰিছে, ইয়াৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগে। ওর আফা নাই কিবা পোৱালিগিলা কিতাপ পঢ়ে আছে, এইবিলাক দিলি ভাল আছিল মৰম কৰে। ছাৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ কৰিছোঁ আৰু EM ছাৰ ৰঞ্জিত বসুমতাৰী অনুৰোধ কৰিছোঁ যাতে এই পৰিয়ালটো একদম দুখীয়া ঘৰ আৰু আমাৰ কোনো বেটা ল'ৰা মানুহ নাই, ছোৱালী মানুহ এটা কিতাপ পঢ়ি আছে। এইগিলা যাতে হেল্প দিয়ে অলপ সোনকালে। মোৰ অৱস্থাই নাই এতিয়া। প্ৰমোদ বড়ো ছাৰ আৰু ৰঞ্জিত বসুমতাৰী ছাৰ এইটো অলপ সোনকালে অনুৰোধ কৰিয়া হেল্প কৰে। আৰু আমাৰ এই নাম্বাৰ 2 কুচুং দিছাত বহুত হাতীৰ উপদ্ৰৱ সদায় হৈয়ে থাকে। আগতো ক'ত কিবা কিবি ভাঙা আছিল, আগতো মানুহ মাৰা নাছিল, এতিয়া মাৰিছে। এতিয়া চিকিউৰিটি অলপ সোনকালে এইটো প্ৰটেক্ট কৰি দিলে, কিবা চলাৰ ফেঞ্চিং কিবা ব্যৱস্থা কৰি দিলে আমাক ভাল ৰাইজবিলাক। আৰু এই যে চাৱাকিটা পৰোৱাত অলপ অসুবিধা হৈ আছে, দুখীয়া মানুহ কি কৰা যায়। আমি এইখিনি কৈয়া আহিলোঁ। পোৱাটো ৰাজত কিবা ধান কিবা কৰা টাইমত কিবা ডিউটি কৰিছে আৰু সেই দুজনৰ ফচন নাৰ্জাৰী আৰু চৈত্য নাৰ্জাৰী এই দুইটা কিবা হাতীটো আহিছে, আহি ফালে টৰ্চ লাইট মাৰিছে আৰু একবাৰে পট কৰি আহিয়া একজনটো পুৰা কিবা কৰি আছে আৰু একজনটো ফাল্টাই দিয়া অলপ বাচিছে আৰু একজনটা। সেইকাৰণে মই অলপ আৰু একজনটো পলাই আহিছে মোৰ ঘৰত আহি ফালে মই এইটো চব কিবা বান্ধি দিছে, বিন্দিছ বান্ধি দিছে আৰু এইজনটো ল'বৰ কাৰণে মই গৈছে আৰু আনিছে ইয়াৰ পৰা মই ৰাজ্যৰ লগত আনিছে আৰু কি। सरकारा কি হবল दा जोङो सरकारनाव एसे अनसुंथाइ आरो उन्दैफोर दं, आयं उन्दैमोन बिसोरो उन्दै साब्रै हिनजावसा गोजा, रावबो हौवा गैया। बिनि थाखाय बेवायाबो हनै खस्थ' मोननांसिगोन। जों सरकारफोरनाव जोंनि सार प्रमोद बर'मोननाव बा सोरनावबा एसे अनसुंथाइ मोननानै जोङो संसारखौ मोजाङै सालायलांहोनो थाखाय आं बेखौनो बुंबाय आरो।